हेलो फ्रेंड्स, मैं एपिने मोर यूट्यूब चेनेलटोলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে খেজুৰি ৰেচিপি এটা লৈ আহিছো। আহকচোন এতিয়া আমি বনোৱা আৰম্ভ কৰো। খেজুৰি বনাবৰ বাবে মই এখিনি ময়দা লৈ লৈছো। ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এইখিনি মই চেনি মিক্সিত মাৰি পাউডাৰ কৰি ললো আৰু সবগুটি কেইটামান লৈছো। আৰু এয়া ডাব নাৰিকল এডখৰ পিহি ললো। এতিয়া মই বেকিং পাউডাৰ এচামুচ লৈছো আৰু এটা কণী ভাঙি লৈছো। প্ৰথমতে মই ডাব নাৰিকলখিনি বেকিংখিনি লগত মিলাই ললো আৰু এতিয়া ময়দাখিনি দি কণী দি সবগুটি কেইটামানো মিলাই দিলো। গুটেইখিনি বস্তু দি দিলো। অলপমান ৰিফাইন তেল দিলি সানি ললো। এতিয়া এয়া চাওক, সানি 15 মিনিট মান এনেকৈ থৈ দিব। এতিয়া গৰম কেৰাহীখনত যেতিয়া কেৰাহীখন গৰম হ'ব তেতিয়া ৰিফাইন তেল অলপ সৰহকৈ দি দিম। তেলখিনি এতিয়া গৰম হৈ গ'ল। সৰু সৰু খেজুৰি নিচিনা কৰি তেলখিনি দি দিব এটা এটাকৈ। খেজুৰকেইটা যেতিয়া তল সাইডটো অলপ ৰঙা হৈ যাব তেতিয়া লাহে লাহেকৈ উলিয়াই দিব। এনেকৈ গোটেই খেজুৰিখিনি বনাই লম। এয়া মোৰ খেজুৰিখিনি ৰেডি হৈ গ'ল। অলপ ফাটি গ'লে ভাল, তেতিয়া ভালকৈ সিজি যায়। এয়া চাওক, মোৰ খেজুৰি ৰেডি হৈ গ'ল। ভিডিওটো যদি ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো।